থিয়েটাৰত আছিলোঁ 2 বছৰ মই থিয়েটাৰত মোৰ বহুত তিতা মিঠা অভিজ্ঞতা আছে। তাকে মই ক'ব বিচাৰোঁ, যেতিয়া মই সেইটো আচলতে মোৰ কাৰণে তিতা অভিজ্ঞতা নহয়, যদিও মই তেওঁলোকে ভাবিব পাৰে এইটো মোৰ কাৰণে তিতা অভিজ্ঞতা, কিন্তু নহয়। মই ক'ব বিচাৰোঁ যে সেই কথাটোৰ পৰা মোৰ কিমান ডেভেলপ হ'ল নিজৰ, মই সেইটোহে বুজাব বিচাৰোঁ। এগৰাকী মানে বিখ্যাত পৰিচালকে প্ৰথম আহিয়ে মোৰ আৰম্ভ যেতিয়া কৰিলে ৰিহাৰ্চেল, প্ৰথম আহি মানে চবৰে মাজতে বহি থাকোঁতে খুব হেৰিকৈ ক'লে যে সাগৰীকা তোমাৰ মাতটো নুশুনে আৰু এনেকৈ নহ'ব, এনেকৈ অভিনয় এনেকৈ নহয়, আৰু তোমাৰ মাতটো নুশুনে অডিয়েঞ্চে, এনেকৈতো নহ'ব নহয়। মই খুব ডিপ্ৰেশ্যন হৈ গ'ল। মই ভাবিলোঁ এইটো মোৰ কাৰণে নহ'ব। তাৰপিছতে মই মোৰ মা লগত আছিল তেতিয়া, মই মাক আহি ক'লোঁ যে মা মোৰ দ্বাৰা থিয়েটাৰত হয়তো অভিনয় নহ'ব। তাৰপিছতে মায়ে ক'লে যে কিয় নহয়, মই মাতিবলৈ বহুত কৰোঁ আৰু যিজনে পঢ়ে যিজন পৰিচালকে তেখেতেতো জানে যথেষ্ট কাম কৰিছে তেখেতে, গতিকে তেখেতেতো এনেই ক'বনে, কিবা এটা কাৰণে মোক ক'লে। তেতিয়া মোৰ মায়ে ক'লে যে তই ভাবচোন শইকীয়া ছাৰ অহালে তেখেত তেতিয়া মই আভাসত আছিলোঁ দেই, আভাসত আছিলোঁ, তেখেতে এখন নাটক লৈ আহে, তেখেতে প্ৰত্যেক বছৰে আৱাহন থিয়েটাৰত এখন নাটক দিয়ে আৰু তেখেতে নিজে ডাইৰেকশ্যন কৰে। আৰু মোৰ মা শইকীয়া ছাৰৰ ওচৰত অভিনয় কৰিছিল আৰু শইকীয়া ছাৰে মোৰ মাক মানে মঞ্চত খুব সুন্দৰকৈ মাক মানে হেৰি কৰিছিল, ডাইৰেকশ্যন কৰিছিল। মায়ে মানে জানে শইকীয়া ছাৰৰ বিষয়ে জানে আৰু শইকীয়া ছাৰেও মোৰ মাৰ বিষয়ে জানে, গতিকে মায়ে ক'লে তই ছাৰ অহালে নৰচোন। তেতিয়া মই গুচি আহিব খুজিছিলোঁ থিয়েটাৰৰ পৰা। তাৰপিছতে মই ৰওঁ বাৰু, কিন্তু ৰৈ লাভ নাই চাগে, কাৰণ কিবা এটা কাৰণেহে এজন পৰিচালকে মোক তেনেকৈ ক'লে। যেতিয়া শইকীয়া ছাৰ আহিল, শইকীয়া ছাৰে মোৰ যিখন নাটক প্ৰথম মই মাজতে আপোনাক আপুনি এই দুজন মানুহৰ কথা কৈ আছে, তেখেতৰ নামটো ক'ব পাৰিব? বৰ্তমান আছে, তেখেতৰ ক'ব নোখোজোঁ আৰু মই নামটো, কিন্তু মই তেখেতৰ কাৰণে মই সেইটো মোৰ কাৰণে তিতা নহয়, মই সেইটো এটা মোৰ নিজকে মানে ডেভেলপহে কৰিব পাৰিলোঁ। মই এতিয়া শইকীয়া ছাৰ অহাৰ পিছত মই ছাৰক ক'লোঁ যে ছাৰ এনেকুৱা কথা, মাতৃত্ব ছাৰ বৰ সৰু, মই নোৱাৰিম চাগে ছাৰ, কি কৰা যায়। তেতিয়া মোক ছাৰে কিছু কথা ক'লে আৰু ছাৰৰ যিখন নাটক, সেই নাটকখন প্ৰতিটো শব্দ কেনেকৈ ক'ব লাগিব ছাৰে শিকাই দিলে। আৰু তেতিয়া আমাৰ থিয়েটাৰত মাইনী মামা আছে, মানে অৰুণ বেজবৰুৱা হয়, অৰুণ বেজবৰুৱা, মই মাইনী মামাক অভিনয় কৰোঁ। অৰুণ বেজবৰুৱাই মোক শইকীয়া ছাৰ অহাৰ লগে লগে মোক ক'লে যে তই একো নকৰিবি, নিজাকে তই একো নকৰিবি, তই খালি একদম চকু কাণ বন্ধ ৰাখি শইকীয়া ছাৰে যেনেকৈ তোক ডাইলগ ক'ব তই তেনেকৈ ডাইলগ ক'বি, আৰু তই নিজৰ ফালৰ পৰা একো নকৰিবি। আৰু একদম ছাৰে যিটো সুৰত ক'ব তই সেইটো সুৰতে কৈ যাবি, তই দেখিবি নাটকৰ এটা বেলেগ ৰূপ হৈছে। আৰু মাইনী মামাই কোৱাৰ ধৰণে মই শইকীয়া ছাৰে যেনেকৈ মোক ক'লে তেনেকেই কৰিলোঁ, আৰু ঈশ্বৰৰ মানে আশীৰ্বাদ বুলি ক'ব লাগিব, আৰু সেইজন পৰিচালকৰ আশীৰ্বাদ, সেই পৰিচালকজনৰ কাৰণেহে মই পাৰিলোঁ। কিন্তু সেই বছৰ সেইখন নাটকেই আটাইতকৈ বেষ্ট মানে নাটক আছিল আৰু বহুত মানে দৰ্শকৰ বিপুল সমাদৰ পাইছিল। নাম আছিলে স্বৰ্ণজয়ন্তী, আৰু স্বৰ্ণজয়ন্তীয়ে সেই বছৰ একদম বিখ্যাত নাটক বস্তু কৰিছিলে। আৰু সেই বছৰৰ পাৰফৰ্মেঞ্চৰ ওপৰতে হয়তো ভিত্তি কৰি পিছৰ বছৰ আকৌ আৱাহন থিয়েটাৰ আকৌ বছৰ থাকিলোঁ। তাৰপিছতো মাতিছিলে, কিন্তু যাব নোৱাৰিলোঁ আৰু।